আমাৰ চেনেলৰ নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি যোৰহাটত আছো আৰু এতিয়া গৈ আছো ডিব্ৰুগড়। প্ৰথমতে মাহঁতৰ ঘৰলৈ যাম, মাক ল'ম, তাতে ব্ৰেকফাষ্ট কৰিম আৰু তাৰ পিছত ডিব্ৰুগড় যামগে। এতিয়া টাইম হৈছে 7টা বজাত আৰু সোনকালে যাম কাৰণ বহুতখিনি কাম আছে তাত, পেকিঙৰ পৰা আৰম্ভ কৰি তাৰপিছত ইয়াত এইটো জইনিঙো আছে নহয়। তাত দুদিনমান থাকি পেলাই আকৌ যোৰহাট আহিম, কাৰণ ঘৰটো ঠিক কৰা হৈ গ'ল বাৰু। খালি এটা প্ৰব্লেম, আগতে যিটো পাৰ্টি আছিলে তেখেতলোকে খালী কৰিলে, খালি চাবিটো হেণ্ড অভাৰ কৰা নাই। চাবি আছে কিন্তু এই যিটো দুটা চাবি থাকে, এটা হেণ্ড অভাৰ কৰা নাই কাৰণে তেখেতে কৈছে চাবিটো হেণ্ড অভাৰ কৰিলে আপোনালোকে চিফ্ট কৰিলে ভাল হয়। কমেণ্টত বহুত আহি আছিলে পষ্টিং হোজাইত হৈছে, কিন্তু আপোনালোক মানে বেলেগত কেলে ঘৰ বিচাৰিছে, সেইটো কেলে বিচাৰিছো মই ক'ম যেতিয়া ভাল সময় আহিব, ভাল হেৰি গোটেইখিনি ঠিক ঠাক হ'ব তেতিয়া ক'ম, মানে এতিয়াই নকওঁ মানে। মাহঁতৰ ঘৰ পালোহি আৰু যাওঁ এতিয়া, খোৱা বোৱা কৰোঁ, মাকো লৈ যাওঁ। আৰু আজি পাপাৰ গাড়ীখনে লৈ যাব লাগিব আমি। হেৰি আমাৰ কেইটাখন তাতে থাকিলে এই মিচিকো কিনো হ'ল, কোচতে উঠি থাকে যি অকল আমাৰ মিচিক যদি কোন হয় কোন হয় এজনী। ৰুটি খাই পেলাই ঘৰৰ পৰা আহিলো আৰু আজি আমাৰ মিচিক বেলেগ খোজ, মানে সি আমাৰ ঘৰত সোমোৱাৰ লগে লগে তাৰ বেলেগ টেনশ্যন হৈ আছিলে, মানে সদায় নিচিকে ঠগিম বুলি। বাছখনক কথা বতৰা নাই, ধাপকে ৰাস্তা মাজত ৰখাই দিলে। মৰাণ কি আইচি আইচক্ৰীমৰ দোকান দেখিলে আইচি চুই থাকে। বলো বলো মিচিক, চলো মিচিক। নালাগে যোৱা, এতিয়া পেষ্ট্ৰি খাইছা, চিপছ নাখায়। চিপছ খালে ভাল নহয় ব'লা। এতিয়া আমাৰ আচাৰ ঠিক ওলাই আহিব গৈছো, একেবাৰে লৈ গুচি যামগৈ। অলৰেডি 11টা বাজিলে, নহ'লে ঘৰটো বহুত লেতেৰা হৈছে আৰু তাইও ইয়াৰ পৰা চাইকেল মাৰি গৈ পেলাই বহুত টাইম লাগি যাব, সেইকাৰণে আমাৰ লগতে লৈ যামগৈ। মোক চব বেকাৰ কৰি আহিছে, দেৰি হ'ল। পৰা নাছিলা নি ইয়াত, ধৰিব পৰা নাছিলা? ঘৰ পাই গলো আৰু দেই, বহুত দিনৰ পাছত। ফুলবোৰো ঠিকে আছে, খালি মোৰ মানি প্লান্ট জোপা যে অকণমান মানে হেৰি হৈ গ'ল, এনেকুৱা আগৰ পৰা অকণ বেমাৰীয়ে আছিলে। আৰু এইফালেও বাকীবোৰ ঠিক আছে। আৰু এই গছজোপা ফুলিলে, এইজোপা খ্ৰীষ্টমাছৰ ওচৰত ফুলে এই ফুলজোপা। মহে কামুৰিলে, শুইছিলে মহে কামুৰি উঠি গ'ল, মহো ওলালে গোটেইখন। আৰু যাওঁ, গোটেইখন সামৰো, গোটেইখন লেতেৰা পেতেৰা হৈ আছে গোটেই ঘৰখন। আজি নেক্সট দিনাখন হয় আৰু ৰাতিপুৱা এতিয়া ব্ৰেকফাষ্টৰ তৈয়াৰী চলি আছে। ব্ৰেকফাষ্টত মই চুজি বনাম, মোলে আৰু মালে নিমখীয়া বনাম। এতিয়ানো উপমা খাই বেয়া পায়, সেইকাৰণে হেৰি বনাম বুলি ভাবিছোঁ, কি বুলি কয় নৰ্মেল যিটো চুজি আৰু হেৰি বনাই সেইটো বনাই দিম। আৰু এয়া উপমা ৰেডি হৈ গ'ল। উপমাত ন চুজিটো অকণ দানা দানা হ'ব লাগে, মই যিটো চুজি লৈছোঁ যিটো মিহি মিহি চুজি হয়। মিচিক আৰু হেৰি এয়াও ৰেডি হ'ল। এয়া গুড় দি বনালোঁ আজি, চেনি আমাৰ ঘৰত খতম হ'ল, গুড় আৰু হেৰি খাবলৈ। মিচিকে নিজৰ চাইকেল চাফা কৰি আছে আৰু এই গোটেই পেকেটবোৰ বস্তু পেকিং কৰিবলৈ অনা আছে। মিচিক মংকি নেকি? অ তুমি মংকি হয় আকৌ, তুমি মুখখন চোৱাচোন। হা আৰু মংকি হেপী ঘৰত আছে, তুমি হানি কেলে খোৱা? খুৰীও ঘৰত আছে, তুমি হানি কেলে খোৱা? মিচিকে নহয় যেতিয়া উৎপাত কৰে, কিবা বদমাচি কৰে নহয়, সি ঘৰৰ চবৰে এফালৰ পৰা নামবোৰ মাতি মাতি যায়। এতিয়া চকলেট চুৰ কৰি খালে যে, তাৰপিছত এতিয়া মৌজুল খাবলৈ লাগে, হেৰি খাবলৈ লাগে, সেইকাৰণে সি ঘৰৰ এফালৰ পৰা মানুহবোৰ মোক পতাবলৈ মানে এফালৰ পৰা সি মানুহবোৰ নাম মাতি মাতি যায়। চাহ বনালে, এইটোত টি বেগ ভৰাই পেলাই চাহ বনাই দিলে। এইটো পানীখিনি সলাব লাগিব, টি বেগটো আনি ইয়াত ভৰাই দিলেহি। এভৰিৱান, ভাত পানী খাই আজৰি হৈ আহিলোঁ। কাইলৈ যিটো বস্তু গিফ্ট আনিছিলোঁ সেইটো দিব থাকি গৈছিলে। আৰু আশা দিদিলৈ অনা গিফ্টটো হৈছে এইটো শাড়ীখন, দেখাইছোঁ আপোনালোকক। নাই দেখোঁ মই সেইটো ভিডিঅ' হেৰাই গৈছে নহয়।
যিটো মানে বস্তুবোৰ দেখাইছিলো জয়পুৰৰ পৰা নাই জয়পুৰৰ পৰা শ্বপিং কৰা হয় ভালকে দেখাই দিছো সেই ভিডিঅ'টো বিচাৰি ফুৰিছো মই পালো কিন্তু একদম ৰেগুলাৰ ব্লগ দিম বুলি ভাবিছো মাজে মাজে সেই 2টা বা 3টা ব্লগ হ'ব এটা মাজে মাজে দি দিম জয়পুৰ আগ্ৰা তাজমহল চোৱা গোটেই 3টামান ব্লগ ওলাব সেইটো দি দিম এইখন হয় সবলৈকে একে ধৰণৰ শাৰীয়ে আনিছো মাহঁতৰ খালি কালাৰটো বেলেগ আচ্ছা দিদি চাই লোৱা ইহঁত তোমালে আনিছো বৰ ভাল পাইছে মই ভিডিঅ' দেখাই লৈছো কালি হেৰি এইখন হয় এখন কাপোৰটো বহুত সফট হয় দেখুৱা শাৰীখনো আছে তুমি শাৰী চাই দেখাই থাকা তোমাৰ মেইন কামটো নহ'ব কিন্তু এনেকে আধাৰ কাম থাকি যাব মিছে উলাংগে বলা বুলৈ আছে তোমাৰ কাৰণে মোৰ আধাৰ নহয় একেটাৰ নামটো আছে পাৰ্থপ্ৰতিম শইকীয়া নিজে কোলা আৰু তুমি মই নাই কোৱা কি নিজে লিখিলে লৈ যাবা তুমি লৈ লোৱা থৈ দিয়াংগে যোৱা নিজৰ ওচৰতে থাকি যাব নহ'লে মোৰ ওচৰত থাকিলে দেই মানে বেংকলে গৈছিলো আৰু মিচিকো ওলালে মিচিকে মানে গম পাই গ'ল আজিকালি কাপোৰ কানি পিন্ধিলে সি গমেই পাই যে আমি বাহিৰলৈ যাম বুলি তাকো লৈ আনিলো সেইকাৰণে কি লগাই দিছা মূৰত ইনে বেণ্ডেজ কে লগাই দিছা আৰু এতিয়া কেক এটা বনাব লৈছিলো অৰেঞ্জ কেক তাৰ কাৰণে মই 110 গ্ৰাম বাটাৰ লৈছো আৰু বাটাৰখিনি ৰুম টেম্পাৰেচাৰত হ'ব লাগে যদি ফ্ৰিজত থাকে 1 ঘণ্টা আগতে উলিয়াই থৈ দিব আৰু কোমল হ'লে ভাল এই ধৰণে মানে কেতিয়াবা চেনিৰ লগত ধুনীয়াকৈ মিক্স হয় বস্তুখিনি আৰু ইয়াৰ হ'লে ৰিফাইনো ইউজ কৰিব পাৰে আৰু এই কাপটো জোখাৰে মই 1.5 কাপ নহয় গুড়ি চেনি লৈছো অকমান কমলাৰ যে যিটো ওপৰৰ বাকলিটো অকমান ৰুকি লৈছো ওপৰৰ ভাগে ৰুকিছো বগা ভাগটো ৰুকনে বগা ভাগটো ৰুকিলে তিতা হ'ব কিন্তু এইটো পাৰ্ট দিলে গোন্ধটো বহুত ধুনীয়া আহে আৰু এক্সট্ৰাকে একো এসেন্স ব্যৱহাৰ কৰিব নালাগে আৰু ডাঙৰ চামুচেৰে 2 চামুচ মই ৰিফাইন তেল দিছো আৰু গুটেইখিনি এটা মিক্স কৰি লম যেতিয়ালৈকে বাটাৰৰ কালাৰটো পেল ইয়েলো কালাৰৰ নিচিনা নহয়গে আৰু অকন ফ্লাফি টাইপ নহয়গে আপোনালোকে ইলেক্ট্ৰিক ব্লেন্ডাৰো ইউজ কৰিব পাৰে গুটেইখিনি ভালদৰে মিক্স কৰাৰ পাছত মই ইয়াত 2টা কণী দিছো কণীকেইটা ৰুম টেম্পাৰেচাৰ হ'লে ভাল হয় আৰু সেইকেইটাও মিক্স কৰি দিছো ভালদৰে গুটেইখিনিৰ লগত আৰু ইয়াত এতিয়া মই ডাঙৰ চামুচে 2 চামুচ কমলাৰ ৰস দিছো তেতিয়া গোন্ধটো আৰু বেছিকৈ ওলাব লগতে কমলাৰ অকমান সোৱাদো সোমাই যাব আৰু এইখিনিও ভালদৰে মিক্স কৰি লৈছো ট্ৰাই কৰি চাবচোন এই কেকটো বহুত ধুনীয়া হয় খাবলৈ আৰু এয়াছক মই গুটেইখিনি ভালদৰে মিক্স কৰি ললো আৰু ইয়াত মই ময়দা ইউজ কৰিম আজি তাৰ কাৰণে 2 কাপ মই ময়দা লৈছো সৰু চামুচৰ 1 চামুচ বেকিং পাউডাৰ লৈছো আৰু তাৰ পাছত গুটেইখিনি ভালদৰে চালি লৈছো এতিয়া গুটেইখিনি ভালদৰে মিক্স কৰি লৈছো আৰু কেক মিক্স কৰোতে হলে এটা ডাইৰেকচনে মিক্স কৰিব লাগে আৰু যেহেতু এখিনি অকমান ডাঠ হৈ আহিছে সেই কাৰণে মই অকমানকে গৰু গাখীৰ ইউজ কৰিছো চাহ খোৱা কাপটো জোখাৰে মই প্ৰায় 1 কাপ গাখীৰ ইউজ কৰিছো আপোনালোকে কনসিস্টেন্সিটো চাই ল'ব কনসিস্টেন্সিটোৰ ওপৰত নিৰ্ভৰ কৰিহে গৰু গাখীৰ দিব আৰু এয়াছক আমাৰ কেকৰ বেটাৰখিনি ৰেডি হৈ গ'ল এনেকুৱা কনসিস্টেন্সি হৈছে বাটাৰ দিয়া কেকটো যে যিখিনি বেটাৰ থাকে সেইখিনি অকমান ডাঠ টাইপে হয় আৰু কেকটো মই লোফ পেনত বনাম আপোনালোকে যেনেকুৱা ধৰণৰ পেন ভাল পায় তেনেকতে বনাব পাৰে আৰু লোফ পেনটোত মই ভালদৰে তেল সানি পেলাই অকমান বাটাৰ পেপাৰ লগাই দিছো তেতিয়া নহয় কেকটো ধুনীয়াকৈ ওলাই আহে আৰু ওপৰভাগ অকমান মিহি কৰি দিছো আৰু দুবাৰমান টেপটেপাই দিছো যাতে এক্সট্ৰা থকা এয়াৰ বাবলছখিনি ওলাই যায় আৰু কেকটো মই অভেনত বনাইছো অভেনত বনাবলৈ মই কেক প্ৰথমতে অভেনটো 160 ডিগ্ৰীত 10 মিনিট সময় প্ৰিহিট কৰিছো আৰু তাৰ পাছত কেকটো দিছো আৰু কেকটো দিয়াৰ পাছত 160 ডিগ্ৰীত 50 মিনিট সময়ৰ কাৰণে বেক কৰিছো পুৰা পেকিংত ব্যস্ত মানুহ আমাৰ আৰু মোৰো কেক হৈ গ'ল এটো কেক বনি ৰেডি হৈ গ'ল কালাৰটো বহুত ধুনীয়া হৈছে আৰু ধুনীয়াকৈ সিজিছে এনেকৈ ফাট মিললে গম পাব কেক ধুনীয়াকৈ সিজিছে আৰু এটা টেষ্ট কৰি চামটো যে মই এনেকৈ দিছিলো এটো দিয়া মেইন কাৰণ হয় এনেকৈ ধুনীয়াকৈ উঠি গুচি আহে কমলাই বনাইছো অৰেঞ্জ আজি আৰু তোমাৰ ফেভাৰিট বনাইছো কণী দিয়া কেক
আৰু আমাৰ এখেতে আকৌ কণী দিয়া কেক খাই ভাল পায় মানে কণী দিয়া কেক খাই ভাল নাপায় মই কণী দিয়া কেকো বনাই থাকো যে বৰ ঠিক নাপায় মনতে আৰু আজি কেকটো ভালেই হৈছে মই খালো মানে কাপ কেকত যেটো ওলাইছিল মই খালো অকমান মই ভালেই পালো অৰেঞ্জৰ নিচিনা গোন্ধ এটা আছে যিখিনি মানে কণী দিয়া কেকত মানে কণী গোন্ধ পায় ন এনেকৈ এটো বনাই চাবচোন বহুত টেষ্টি হ'ব খাই পেলাই আৰু এমাজনত চলি আছে ৱাৰ্ল্ডৰ ৰিফ্ৰেছ সেল 18 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব ডিসেম্বৰত আৰু 50% পৰা 80% পৰ্যন্ত ফেশ্বন আৰু বিউটি কেটেগৰীত ডিসকাউন্ট আহিব লগতে প্ৰাইম মেম্বাৰছ হয় তেওঁলোকৰ কাৰণে 17 ডিসেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব 17 ডিসেম্বৰৰ দুপৰীয়া 12টা বজাৰ পৰা ষ্টাৰ্ট হ'ব মানে আজিৰ পৰা আৰু দেৰি নকৰি আজি বস্তুখিনি চাই লওঁ ব'লক আৰু প্ৰথম লোৱা বস্তুটো হৈছে এজো পাম শু এজো মোচি কোম্পানীৰ হয় মোচিটো এটা বহুত ভাল কোম্পানী হয় আমি সকলোৱে জানোৱে আৰু পাম শুটো পিন্ধিবলৈও বহুত কমফৰ্টেবল হয় লগতে বেজ কালাৰ হয় বেজ কালাৰ পাম শু বহুত ভাল লাগে খালি এটা প্ৰবলেম হয় পাম শুটো মোলে অকমান ডাঙৰ আহিলে কাৰণে মই অকন এক্সচেঞ্জ কৰি ল'ব লাগিব এটা সাইজ এটো আৰু পিন্ধিবলৈ বহুত বেছি কমফৰ্টেবল হয় মানে খাইছো ৰব লগতে এখিতৰ কাৰণেও মই এজো স্যান্ডেল অৰ্ডাৰ দিছিলো এজো মানে হেৰি স্যান্ডেল হয় যেনেকুৱা স্যান্ডেল নহয় এজো এখন স্পেশাল টাইপ স্যান্ডেল হয় ভিতৰত এইধৰণৰ ফাৰ আছে আৰু বহুত বেছি কমফৰ্টেবল হয় ওপৰ ফালেও কমফৰ্টেবল তলৰ ফালেও কমফৰ্টেবল মেইনলি এজো ইনডোৰ পিন্ধা স্যান্ডেল হয় আৰু ঠাণ্ডা দিনৰ কাৰণে হয় মানে এজো পিন্ধি থাকে একেবাৰে ঠাণ্ডা নালাগে মানে বহুত কমফৰ্টেবল হয় মই ভাল পাইছো মুলৈ এজো কিন লম বুলি ভাবিছো এই দুজোৰ মুকানে দিয়াই নাছিলে ঠাণ্ডা দিন চলি থকা কাৰণে মই নিজলে আৰু জোতা অৰ্ডাৰ দি ললো আৰু এনেকৈ জোতাবোৰ বহুত বেছি কমফৰ্টেবল হয় লগতে বহুত কম দামতো পাই আছিলো আৰু পিংক কালাৰ হয় মোৰ ফেভাৰিট কালাৰ হয় ইয়েলো পিংক দুটাই ভাল পাওঁ মই বহুত ধুনীয়া হয় কালাৰটো আৰু লগতে কমফৰ্টেবলো হয় হেৰি আৰু এই বস্তুটো যে এনেকৈ ধুনীয়াকৈ ভৰিটোক মানে হেৰি কৰি থৈ দিয়ে যে So, আজি ভিডিওটো কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে লাইক আৰু শেয়াৰ কৰিব আৰু আমাৰ চেনেল যদি প্ৰথমবাৰৰ কাৰণে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিও বাই বাই মিউজিক বাই 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 ফ্লাইং কিছ দিয়া বাই বাই মিউজিক বাই বাই বিজি হৈ আছে